নলবাৰী আহি আমাৰ কি হৈছে কি নাই হোৱা নাজানো, কিন্তু এটা বস্তু উন্নতি এটা হৈছে। আউটলাইনটোৰ কাম কৰি আছোঁ, এইটো লভলিনা বৰগোহাঁই। তো এইটো ইয়াতে আঁকি আছোঁ। হে গাইছ, ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। চ' গাইছ, মই আছোঁ বৰ্তমান নলবাৰী বিদ্যাপুৰ, আৰু মোৰ লগত আছে নীলিম মহন্ত দা। আৰু আমি আৰ্টৰ কাম কৰিছোঁ। যোৱাৰ ইয়াত কৈছিলোঁ যে দেখাইছিলোঁৱে যে ৱাল পেইণ্টিঙৰ কাম চলি আছে, মোৰ কামটো শেষ হ'ল। এতিয়া গোটেই হলটোৰ কাম নীলিম দাৰ টিমটো আহিছে, তো তেওঁলোকে কৰিব। ভিতৰত আছে, দেখাই দি আছোঁ ৰ'ব। এইটো নৱদা। হাই, কি খবৰ? নৱদা যোৰহাটৰ পৰা আহিছে। আৰু নীলিম দাই মাংস বনাই আছে। এইটো কি হ'ব মাংসটো? কেনেকৈ বনাব? মানে প্লেন নাই আকৌ, যি হয় হ'ব আৰু। কিবা এটা টেষ্টি হ'ব, যি হ'ব টেষ্টি হ'ব লাগে বাৰু। আপোনালোকক ভালকৈ ৰুমটো দেখাই দিওঁ। এইটোতো সোমাওঁ আমি, ইয়াত আইপেডটো কৰি আছে, মোবাইল চোবাইল চব কৰি আছে, নীলিম দাৰ আইপেড এইটো। আৰু এইফালে কাপোৰ, বেগ। তো এইটো কিটচেন বনাই আছে। নলবাৰী আহি আমাৰ কি হৈছে কি নাই হোৱা নাজানো, কিন্তু এটা বস্তু উন্নতি এটা হৈছে। উন্নতি হৈছে এটা আমাৰ নতুন কিটচেন আহি গৈছে। এইবাৰৰ পৰা আমি য'তে যাম এইটো লৈ ফুৰিম, এই চিলিণ্ডাৰটো, আৰু এনেকৈ নিজে খানা বনাই খাম। কাৰণ হোটেলে বহুত ঠগি আছে আমাক, খানা খুৱাইছে, বহুত বহুত পইচা লৈ আছে, একো হোৱাগৈ নাই, অকল খোৱাতে গুচি গৈছোঁ। নেক্সট ই আৰ্টিষ্ট আচলতে, কিন্তু এতিয়া আমাৰ আৰম্ভণি খানা বনাব খানা বনোৱাটো এটা আৰ্ট। লাহে 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 বেলেগ বেলেগ চব কৰিম, আমি চব কৰোঁ, খানা বনাওঁ, আৰ্ট কৰোঁ, গেছ এভৰিথিং। তো আপোনাৰ নলবাৰী কেনেকুৱা লাগিছে? একদম মজা লাগিছে। কালি আমি ক'ত গৈছিলোঁ? কালি চামতা। চামতা ধুনীয়া খেতি হৈছে, ধুনীয়া পৰিৱেশ। আবেলি সময়ত গৈছিলোঁ, সন্ধিয়া সময়তো তাতে থাকিছোঁ। টাইমটো ভাল লাগিছে। এইটো ঋষিকেশ, সিহঁতৰ ভাড়া ৰুমৰ কাষতে আমি ৰুমটো লৈছোঁ। ইয়ে ঠিক কৰি দিলোঁ ৰুমটো। তো থেংক ইউ। ক'ৰ পৰা আহিলোঁ তই? মই দিছোঁ তো দিনৰ বাপা দিওঁ। অঁ ভাল, এইকেইদিন নীলিমদাৰ লগতে আছোঁ। হয় নেকি? মই গমেই পোৱা নাই। তহঁতৰে মানুহ হৈ গ'ল আৰু। তো গাইছ, আমাৰ মাংসত বেলেগ একো নাথাকে, মছলা, আদা, নহৰু আৰু বিলাহী থাকিব। আৰু নিমখটোতো দিব লাগিবই কম্পালচৰি। তো বেলেগ একো নাথাকে। আলু দিছোঁ, আলু। অঁ, আলুটো আছে বাৰু। আলু চবতে খায়, আলু লাগিবই। এইটো আমাৰ অসমীয়া খাদ্য, অসমীয়া খাদ্য। ইয়াত কোনো ধৰণৰ বেছি মছলা ইউজ কৰা নাই, ব্যৱহাৰ কৰা নাই। আৰু যেকেদিন আমি খানা খাম, তো আজি মাংস খালোঁ আৰু মাংস নাখাওঁ, পচলা, ঢেকীয়া, কলডিল এইবোৰ খাম। হয়নে দাদা? মাংস আজি লাষ্ট। মাংস নাখাওঁ, আজি লাষ্ট আৰু কেতিয়াবা খাম। কেতিয়াবা খাম। কেতিয়াবা অ'কে, মানে এদিন এৰি এদিন, কেতিয়াবা দুদিন এৰি এদিন। অঁ, সেইটোৱে। আৰু মাংসটো চৰ্টকাট হৈ যায় আৰু এটা হ'লে হৈছে। এইফালে মাংস আৰু ভাত ৰেডি। নীলিমদা ষ্টাৰ্ট দিলে। নৱদা কেনেকৈ? অঁ, মই টেষ্ট কৰি চাওঁ। খাব পৰা হৈছে ন? তো মই টেষ্ট কৰি চাওঁ, আপোনালোকে চাই থাকক। তো গাইজ, গধূলি বাজিলে 6:30 আৰু শুই উঠিলোঁ। নীলিমদা নাই। নীলিমদা 2 বজাতে ওলাই গ'ল ভাত তাত খাই কিনে। প্ৰগ্ৰেম এটা আছে কলেজ এখনত, তালৈ গ'ল। এতিয়া আমি য'ত ছবি আঁকি আছোঁ তালৈ যাম। আৰু ফুলমণিদা আৰু নীলিমদা আহি আছে, তাতে লগ পাই আছোঁ। আমি আমালোকে বেলেগ বেলেগকৈ অহা কথা আছিল, কিন্তু একেলগে আহিলোঁ। আগফালে নীলিমদা বহি আছে, এইটো ৰাহুলদাই গাড়ী চলাই আছে। এইফালে নৱদা, এইটো সন্ময়দা গাড়ী চাড়ী ঘূৰাই দিছে, পুৰা একদম সৰু ল'ৰা যেন লাগিছে। এইফালে পৰ্ট্ৰেইট 10% কমপ্লিট, এইফালেও 5% মান কমপ্লিট, আৰু এইফালে নীলিমদাই আছে, নেমু টেঙা চৰবত বনাই। চুলাই নেকি? অঁ, মই গম নাপাওঁ ন, আপুনি লৈ আনিব পাৰে। এনেকৈ বনাই, নেমু চেপি চেপি চুলাই বনাইছোঁ। হয় নেকি? আমাৰ তাত গৰমৰ দিনৰ চুলাই, গৰমৰ দিনত চুলাই। চুলাই। এইফালে সন্ময়দাই লাইট লগাই আছে। এইফালে আৰু এটা সন্মনি, এইটো ৰাজ, এইটো সন্মনি। কেনে খবৰ? সিহঁত মোৰ ডিপাৰ্টমেণ্টৰে আছিল, হিষ্ট্ৰী ডিপাৰ্টমেণ্ট। বাকী কমপ্লিট হ'ল ন ডিগ্ৰী? নহয়, থাৰ্ড চেম। আৰু তুমিতো হিষ্ট্ৰী নহয় কিজানি, জিঅ'গ্ৰাফী। আচ্ছা, বঢ়িয়া। তো গাইছ, নীলিমদা অলপ বাহিৰত গ'ল সন্ময়দাৰ লগত, ইয়াত নৱদা আৰু মই আছোঁ। তো এতিয়া মই আউটলাইনটোৰ কাম কৰি আছোঁ। এইটো লভলিনা বৰগোহাঁই। তো এইটো ইয়াতে আঁকি আছোঁ। এই চকুটো আঁকা হ'ল, তো বাকী আছে। তো চাই থাকক আপোনালোকে, হয়নে নহয়? ৰাতিৰ বাজিল 1টা, আৰু এইফালে গাহৰি আৰু মাংস খাই আছোঁ। এইফালে নীলিমদা, দাদাৰ নাম বেদান্ত। আৰু এইটো নৱদা, সন্ময়দা, ত্ৰিনয়নদা, আৰু চিন্ময়। দুটা ষ্টেপত ভাগ হৈছে। আৰু কি নলবাৰী, তাৰপিছত লখিমপুৰ আহিলে, তাৰপিছত মাজত আহিলে গহপুৰ, ঔটেঙাটো। আৰু নিমখটো মই দিছোঁ। আপুনি নিমখ দিছে?
তো বঢ়িয়া হৈছে খাই লওঁ খাই পাই লগ পাই আছোঁ তো গাইছ আমি ৰাতিয়ে কাম কৰি আহোঁতে 4টাই বাজিছে ৰাতিপুৱাই হৈছে 4:30 বাজি গৈছে ৰুম পোৱালৈকে তো অলপ আগে আগে উঠিছোঁ এতিয়া প্ৰায় 11টামান বাজিল তো মই ঘৰলৈ আহিলোঁ গা চা ধুলোঁ এতিয়া ভকা পিঠা লৈ যাম নীলিম দাহঁতৰ লগত নীলিম দা ৰুমত আছে নলবাৰী টাউনৰ পৰা আমাৰ ঘৰ 5 কিলোমিটাৰ দূৰ তো এতিয়া মই তালৈ যাম যাই কিনে নেক্সট ভিডিঅ' আৰু লগ পাই আছোঁ আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু যদি মোৰ ভিডিঅ' চোৱাৰ কাৰণে ইণ্টাৰেষ্টেড তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে তো লগ পাম নেক্সট ভিডিঅ'ত বাই বাই